We want justice. Justice. No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. Police होशियार, होशियार, होशियार. Police होशियार, होशियार, होशियार. Take control, march, stop, march, stop. थांनाय बावैसो सान सिगां क'क्राझार जिल्लानि भारत भुटान सिमना ओनसोलाव थानाय लंसुं हाग्रा ओनसोलाव ULF-नि मुङाव सानै बर' लाइमोन बुथारनायनि दायाव थार बिजिरनाय नागिरनानै दिनैहाय क'क्राझार जिल्ला दुलाराय बर' फरायसा आफादनि बानजायनायाव क'क्राझार सहराव थानाय बड'फा चिल्ड्रेन पार्कआव जे जोंसार मोसाहारि जनक कुमार ब्रह्मनि थार बिजिरनाय दिनैहाय गोख्रों संजिसानाय हाबाफारि दिन्थिफुंदों। बे समावनो मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'जों लोगोसे गुबुन आफाद गौथुमनि दैदेनगिरिफ्राबो बे हाबाफारियाव बाहागो लानानै आसाम पुलिस हाय हाय, क'क्राझार पुलिस हाय हाय, वी वान्ट जास्टिस बायदि बायदि स्ल'गानजों थासारिखौ दुंहाव खालामदों। এইটো খুব গৰিহণাৰ যোগ্য। আমি এই শান্তিৰ বিটিয়াৰত এনেকুৱা কেতিয়াও কামনা কৰা নাছিলোঁ। খুব দুখ লাগে, এটা চৰকাৰী যন্ত্ৰই, চৰকাৰী পক্ষই যদি এনেকুৱা ভুৱা এনকাউণ্টাৰৰ জৰিয়তে যদি আমাৰ নিৰীহ যুৱকক এনেকৈ হত্যা কৰে, তেনেহ'লে শান্তি কেনেকৈ স্থাপন হ'ব? গতিকে এই ক্ষেত্ৰত আমি সদৌ বিটিআৰ সূত্ৰদৰ্শন মিলনে খুবেই দুঃখিত আৰু আমি এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু গৰিহণাও জনাইছোঁ। অনাগত দিনত যাতে এই শান্তি বিৰাজ কৰে বিটিআৰত কোনো ধৰণৰ এনেকুৱা হিংসা আৰু হত্যা নহয়, তাৰ বাবে আমি সকলো পক্ষকে আহ্বান জনাইছোঁ। ই চৰকাৰী পক্ষই হওক আৰু উগ্ৰপন্থীয়ে হওক, উগ্ৰপন্থীসকলেও অলপ মানে ভাবি চোৱাটো দৰকাৰ। যিটো সমাজ এখন উন্নতি হ'ব লগা হ'লে এই হাথিয়াৰেদি বা অস্ত্ৰৰ জনজনি কেতিয়াও এইটো সম্ভৱ নহয়। গতিকে মূল সুঁতিত আহক, উভতি আহক, ঘূৰি আহক, সমাজৰ লগত মিলি যাওক, উন্নয়নমূলক কাম কৰক। যিহেতু এটা শান্তি স্থাপন হৈছে, ইয়াত উন্নয়নমূলক কামবিলাক কৰক, বিটিআৰৰ চৰকাৰক সহযোগ কৰক। আমি সকলোৱে মিলি ইয়াত সমিল মিলেৰে বিটিআৰৰ কাৰণে কাম কৰিম, আমি উন্নয়নৰ কাৰণে কাম কৰিম। মই এইখিনিয়ে আহ্বান জনাইছোঁ। जोंसार मोसाहारि आरो जनक कुमार ब्रह्मक নিৰ্দয়ভাৱে হত্যা কৰিল উগ্ৰপন্থীৰ নামৰ বড়ো সমাজ তৰফৰ পৰা কি ক'ব আপুনি দাদা? এইটো বিৰাট অন্যায় হৈছে। যিহেতু এওঁলোক মানে ল'ৰা দুজন থানাত মানে সেইটো হৈছিলে, এটা গাড়ী এক্সিডেণ্ট হৈ বাইক এক্সিডেণ্ট হৈ থানাত সিহঁতক মানে থানাত লৈ যোৱা হৈছিল বুলি কৈছে। এতিয়া থানাৰ পৰা সিহঁতে কেনেকৈ মানে সেই জেগাত গৈ কেনেকৈ এনকাউণ্টাৰ হ'ব পাৰে? যিজন মানুহ মানে যিজন ল'ৰা দুজন থানাতেই আছিলে, সেই এনকাউণ্টাৰ হ'লে মানে সেই জেগাতে হ'ব লাগিছিল, কিন্তু থানাৰ পৰাহে কেনেকৈ সেই তাত গৈ এনেকুৱা ঘটনা হ'ল। এইটো বৰ মানে চিন্তনীয় বিষয়। কি ন্যায় বিচাৰি আপোনালোকে? এইটো মানে একেবাৰে চৰকাৰৰ ফালৰ পৰা যেনেকৈ এটা আইনগতভাৱে যেনেকৈ ন্যায় আছে, সেই ন্যায়টো আমি বিচাৰোঁ। যেনেকৈ একেবাৰে সিহঁতে মৰি গৈছে, জীৱনটো আমি টকা পইচা দি হ'লেও আমিতো নাপাওঁৱেই। তথাপি তেওঁৰ যেনেকৈ একে পৰিয়াল আছে, এইটো মানে একে নিৰীহ পৰিয়াল। তাৰ ভিতৰত আমি যি দেখিছোঁ 15 দিনহে তাৰ ছোৱালী জন্ম হৈছে। এই 15 দিনীয়া ছোৱালী এটা আৰু নিৰীহ এজন ছোৱালী বা মাইকী মানুহ, এওঁ মানে কেনেকৈ মানে স্বামী নোহোৱাকৈ এইটো জীৱনটো নিৰ্বাহ কৰিব পাৰে? এইটো বৰ চিন্তনীয় বিষয়। গতিকে চৰকাৰে ইয়াৰ বিশেষ ব্যৱস্থাটো লোৱাটো আমি বিচাৰোঁ। এওঁৰ মানে পৰিয়ালবৰ্গৰ যেনেকৈ এটা ভৱিষ্যত জীৱন ধাৰণ কৰাৰ কাৰণে এটা চৰকাৰৰ ফালৰ পৰা এটা সুযোগ সুবিধাটো নিশ্চয় পাব লাগে বুলি আমি দাবী কৰোঁ।